মোবাইলটো ফ্ৰণ্ট কেমেৰাত ভিডিঅ' কৰিছিলোঁ এই সমোচা বনোৱাটো, সেইটো কাৰণে বাওঁ হাত নিচিনা দেখাইছে আৰু লেফ্ট হেণ্ড, কিন্তু এইটো মোৰ ৰাইট হেণ্ড হয়, উল্টা দেখাইছে, সেইটোৱে ক'ব বিচাৰিছোঁ। অ'কে গাইজ এণ্ড বয়জ, আজ মই সমোচা বনানে যা ৰহা হूँ। মানে অসমীয়াত কৈছোঁ, আজি মই সমোচা বনাম, মানে চিঙৰা বনাম। চিঙৰা বনোৱাৰ কাৰণে এইবিলাক ৰেডি কৰিছোঁ এতিয়া। ৰেডি কৰাৰ কাৰণে মানে এইটো ধনিয়া ধুইছোঁ এতিয়া, চাটনি বনাওঁ, ধনিয়া চাটনি সমোচাৰ লগত। তুমি আহি বন্ধ ধনিয়া চাটনিটো মানে বনাব হ'লে এনেকৈ ধুব লাগিব, বালি চালি আঁতৰাব লাগিব প্ৰথমে। বালি এইবিলাক মানে ভালকৈ ধুলে মানে ভাল হ'ব, মিক্সিত পিচি দিম, একদম চাটনি বনাম ধুনীয়াকৈ। চাটনি বনোৱাৰ পাছত সমোচা ডাঙৰ ডাঙৰ বনাম, একদম এইডাল এডাল। তাৰপিছত খাব চব আমাৰ আছে ওচৰৰ লগৰখিনি 13, 14, 15টামান, চবে মিলি খাম আৰু 3টা 2টা যোনে যিমান খায় সিমানে। গাইজ এতিয়া আলু এইবিলাক বইল কৰি ল'লোঁ, বইল কৰি এইবিলাক এতিয়া মছলা বনাব লাগিব একদম সমোচাৰ ভিতৰত ভৰাবলৈ। সেইটো কাৰণে আলু একদম ৰেডি, আলু ৰেডি আছে, চব ৰেডি আছে। কেৰাহী গৰম হ'ব এতিয়া, তাৰপিছত ভাজি বনাম, সমোচাৰ ভাজি মানে সমোচাৰ মছলা। সমোচাৰ মছলা বনোৱাৰ পাছত আকৌ কিবা কিবি কৰিব লাগিব, এইবিলাক লাহে লাহে হ'ব, অলপ টাইম লাগে দেই সমোচা বনোৱা। সেইটো কাৰণে ভাবিছোঁ ইমানটো টাইমত হেৰি কৰি অলপ চটকৈ বনাব লাগিব নে কি? ঠিক আছে তেনেহ'লে অলপ ৰ'বা, মই এইবিলাক ৰেডি কৰিছোঁ। আলু ৰেডি হৈ গ'ল, মটৰো ৰেডি হৈ গ'ল, ইয়াত মিক্স আছে, চানাও দি দিছে। লগৰ এটাই কৈছে চানাও দি দিয়ক বোলে, ভাল লাগিব খাই হেনতেন। মই কিন্তু মটৰ দিয়ে বনাওঁ, সি অলপ বুট মিক্স কৰি দিছে। চানা মানে বুট, আমি বেংগলী মানুহে চানা কয়, অসমীয়া মানুহে বুট বুলি কয়। সেইটো কাৰণে এইবিলাক অলপ দিব, বেছি নিদিওঁ, ইয়াত বেছিকৈ তিয়াই দিছে। যিমানটো জোখ লাগে সিমানটোতে দিম আৰু, ঠিক আছে। তাৰপিছত এতিয়া তেল গৰম হৈ আছে, অলপ পাছত আকৌ চব ৰেডি হ'ব। এতিয়া বাদাম দিব গৈছোঁ, এনেকৈ বাদাম গৰম তেলত দিব লাগিব, এনেকৈ বাদাম অলপ দিব লাগিব, ইমানটোমান। তাৰপিছত এইফালে থৈ দিলোঁ আৰু মটৰ বাদামটো ফ্ৰাই কৰিব লাগিব প্ৰথমে ভালকৈ। বাদাম ফ্ৰাই তাৰপৰা এইটো দি দিলোঁ, মটৰ আৰু বাদাম চব মিক্স হৈছে ইয়াত। কেৰাহীও ঘূৰি গৈছে লগত, এনেকৈ ঘূৰাই মানে এইটো পিছল যায় আৰু কেৰাহী গেছৰ লগত ঘূৰে আৰু হাতটি ধুই ল'ব লাগিব। এইটো এনেকৈ ফ্ৰাই কৰি আছোঁ, তাৰপিছত আলু চালু ঢালিম আৰু এইবিলাক তাৰপৰা একদম বঢ়িয়াকৈ হ'ব। তাৰপিছত এনেকৈ মছলা ৰেডি হৈ আছে আৰু তাৰপৰা নিমখ দিলোঁ, কিবা কিবি দিলোঁ, এইবিলাক পূৰা মিক্স কৰিব লাগিব। মিক্স কৰি আছোঁ, এয়া মিক্স।
সেইকাৰণে উঠাই দেখাই দিছোঁ আৰু ইয়াত পানী আছে, पानी कम वाला लोग দিব লাগে पानी थोड़ा डाल देता हूँ उसका बाद बनाएगा समझा और यहाँ पे थोड़ा बहुत पानी डाल करके सब देंगे গৰম লাগে কাৰণে একদম সৰু এটা টি-শাৰ্ট পিন্ধি আহিছোঁ যে গৰম কম লাগব বুলি এয়া চব ৰেডি এফালে এইবিলাক এতিয়া বেলিব লাগিব বেলি পিনি বনাই খাব লাগে আৰু একদম পুৰা পটাপট খাব খোৱা টাইমত চবে কষ্ট মোৰ অকলে সেইটো কাৰণে কি কৰিম আৰু কিবা এটা খাবলৈ কষ্ট হ'ব সেইটো কাৰণে বনাই আছোঁ লাহে লাহে ঠিক আছে বেলি আছোঁ যে একদম তেল লাগিব না তেল 4 লিটাৰ আনি দিছোঁ নাই ইয়াত তেতিয়া তেল ঢালা ষ্টাৰ্ট আৰু তেল ঢালি পিনি এইবিলাক পেকিং চালু হ'ব পুৰা হোটেল যেনে লাগছে আমাৰ হোটেল লাগিবই तो अभी तेल डालने जा रहा हूँ और मेरा एक फ्रेंड आया है वो पूछ रहा है इसके लिए उसको बोल रहा हूँ और मैं ध्यान रखना पड़ेगा मेरे को लग रहा है इसके लिए रखने का सेटिंग नहीं मिल रहा है
পানীটো লোৱা একদম এইটো তেতিয়া জইনটো ভালকৈ লাগিব মানে চামুচ এটা লাগিব চামুচ এটা আছে এইবিলাক আমাৰ কাৰিকৰৰ পৰা শিকিলো আৰু সেইটো কাৰণে এতিয়া বনাব জানো বনাইছো যোৰহাটত গৈ আৰু অকণমান ভালকৈ শিকিছিলোঁ তাত বেবী কাৰিকৰ এটা পাইছিলোঁ এনেকৈ আমাৰ মিনি দোকানত আছিলে তেতিয়া সেই মানুহজন নাই তেতিয়া মই তাৰ পৰা অলপ আইডিয়াটো পাইছোঁ বনাবলৈ কেনেকৈ দিছোঁ নেপালী কাঞ্চিও আছে কাঞ্চি আৰু কাঞ্চা দুটা আছে কাঞ্চি কাঞ্চা তাৰপিছত কিবা কিবি চব সেইকাৰণে মই ভাষাটো চবেই বুজি পাওঁ সেইবিলাক নহয় কিন্তু খোৱাটো টেষ্ট পাব লাগে মানে সেইকাৰণে অলপ ভালকৈ বনাব বিচাৰি আছোঁ আৰু একদম ভালেই বনাওঁ বাৰু শিকিছোঁ যদি বেয়া হ'লে আমি কওঁতো ক'বই আৰু বেয়া হৈছে ভাল লগা নাই তেতিয়া বেলেগ কথা বেয়া হ'লে হ'ব ভাল হ'লে খাব লাগিব তেলত এৰিম আৰু টাইম হৈ গ'ল এইটো এটা
বস্তুটো আনিলে তাৰপিছত চব ৰেডি হ'ব। আৰু আমাৰ এই ৰাজাহাতী পুৰা গেম খেলি আছে ফ্ৰী ফায়াৰ। একদম ফ্ৰী ফায়াৰত থাকিব পৰা নাই, টোপনিয়ে নধৰে একদম ফ্ৰী ফায়াৰ খেলি খেলি ইমানেই খেলে, এটা শুই খেলি আছে। আৰু মই খেলিছিলোঁ এটা টাইমত, পুৰা খেলিলোঁ, খেলি ভাল নালাগে। ৰিচাৰ্জ কৰিব লাগে যে বহুত দিগদাৰী হয় এইবিলাক। ৰিচাৰ্জ কৰিব লাগিব, হেণ্ডল ডাঙৰ ল'ব লাগিব, চেণ্ড ল'ব লাগিব, হেণ্ড ল'ব লাগিব, চেণ্ড ল'ব লাগিব, বহুত কিবা কিবি। সেইটো কাৰণে খেলাটোৱে বন্ধ কৰি দিলোঁ। काजू, ग्रीन पीस, वाइट पीस, उसके बाद में पोटैटो, सब मिक्स किया।
এতিয়া সমোসা মালিক আহি গ'ল। ইয়ে বনাব দিছিলে মোক। আহিছো দেই। একদম আহিছে, ডিউটিৰ পৰা আহিছে। কৰিব কৈছিলে, ডিউটিৰ পৰা আহিছো দেই, বেয়া চেয়া নাপাব। বিৰাট খাই দিলে ন, এনেকৈ খাই দিব লাগে। কোনো নাই ছাৰ, আমি সমোসা চব ৰেডি হৈ গ'ল আৰু বেছি দেৰি নাই। একদম মানে কি ক'ব, এইটো সমোসা আৰু বেছি দেৰি নাই। এটা হ'ব, তাৰপিছত এইফালে আৰু সমোসা ৰেডি আছে। টুপিটো এনেই লগাইছে ষ্টাইলত। সমোসা নমাই দিলো, সমোসা ৰেডি হৈ গ'ল। আৰু এতিয়া এইয়া সমোসা। অ'কে, টাটা বাই। বহুত দীঘল হৈ গ'ল ভিডিঅ'টো।